Good morning students. মই ৰাজশ্ৰী বাইদেউ আজি তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ৰাজনীতি বিভাগৰ ভাৰতীয় গণতন্ত্ৰ পাঠটিৰ কিছুমান কুৱেশ্যন এনচাৰ এই অডিঅ' ক্লিপৰ জৰিয়তে ডিছকাছ কৰিম। তো তোমালোকে কুৱেশ্যন এনচাৰবোৰ চাই ল'বা আৰু সেই হিচাপত পঢ়ি ল'বা। তো তোমালোকৰ প্ৰথম কুৱেশ্যন আছিল ভাৰতীয় গণতন্ত্ৰ পাৰ্টিৰ প্ৰথম কুৱেশ্যনটো আছিল 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয় হৈছিল। মানে 1945 চনত কোনটো দলে ইংলেণ্ডত হোৱা ইলেকশ্যনত জয়লাভ কৰিছিল। তোমালোকে উত্তৰটো লিখিব লাগিব ইয়াতে শ্ৰমিক দল জয় হৈছিল 1945 চনত। তাৰপিছত ছেকেণ্ড কুৱেশ্যন তোমালোকৰ আহিছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল, কোন সময়ত কেবিনেট মিছন আহিছিল। এইটো তোমালোকৰ এনচাৰ হ'ব 1945 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 1945 চনৰ মাৰ্চ মাহত আহিছিল কেবিনেট মিছন, ক'লৈ আহিছিল, ভাৰতলৈ আহিছিল। তাৰপিছত আছে তোমালোকৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল, ফাৰ্ষ্ট প্ৰেছিডেণ্ট সংবিধান সভাৰ, তেওঁ আছিল ডক্টৰ সচিদানন্দ সিনহা। উত্তৰটো সচিদানন্দ সিনহা হ'ব। নেক্সট কুৱেশ্যন আছে তোমালোকৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি। খচৰা সমিতিৰ অধ্যক্ষ আছিল, এনচাৰটো তোমালোকৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰ। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন আছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। এইটো হ'ব এনচাৰটো তোমালোকৰ 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংশোধনী মতে, মানে 42তম সংশোধনীৰ মতে কি হৈছিল, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেই 42তম সংশোধনীটো হৈছিল 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন তোমালোকৰ আছে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে। তোমালোকৰ উত্তৰটো হ'ব লেটিন শব্দ ফয়ডুছৰ পৰা আহিছে। ফেডাৰেশ্যন শব্দটো ফয়ডুছ শব্দৰ পৰা আহিছে আৰু তোমালোকে ফয়ডুছ স্পেলিংটো লিখিব লাগিব FOEDUS ফয়ডুছ। তাৰপিছত ছেভেন্থ কুৱেশ্যন আছিল যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰথম যুক্তৰাষ্ট্ৰৰ আৰম্ভণি ঘটিছিল। নেক্সট কুৱেশ্যন আছে তোমালোকৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে, মানে ডুৱেল চিটিজেনশ্বিপ, ভাৰতবৰ্ষত ডুৱেল চিটিজেনশ্বিপ দিয়া হয়নে। এনচাৰটো হ'ব নাই, ন', কাৰণ ভাৰতবৰ্ষক একক নাগৰিকত্ব দিয়া হয়, যিকোনো নাগৰিকে অকল ভাৰতবৰ্ষৰ নাগৰিক হিচাপে গণ্য কৰা হয়। তোমালোকৰ নেক্সট কুৱেশ্যনটো আছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। ইয়াৰে উত্তৰ হ'ব ইংলেণ্ডৰ সংবিধানৰ পৰা, মানে সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছিল। তোমালোকৰ শ্বৰ্ট কুৱেশ্যন অতি চমু উত্তৰ এইখিনিয়ে আছে। নেক্সট তোমালোকৰ অডিঅ'টোত দীঘল কুৱেশ্যনবিলাক ডিছকাছ কৰা হ'ব। ঠিক আছে, আজি এইখিনিয়ে থাকিল।